নমস্কাৰ গুড মৰ্নিং আপোনালোক সকলোলৈকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ব্লগ বুলি ক'লেও বেয়া নহ'ব। ৰাতিপুৱাই শুই উঠি আগফালৰ সেউজীয়াখিনি চাই কিবা এটা ভাল লাগে আৰু বিশেষকৈ মোৰ টাবকেইটা বিশেষ ফুল নাই, ভাড়া ঘৰ যিহেতু, তথাপিও যি দুই এটা আছে তাকে চাই থাকোঁ। আৰু এইফালে কাৰ্টুনত মানধনিয়া জীয়াইছিলোঁ আৰু এইফালে মচুন্দৰী আৰু এল'ভেৰাজোপা আকৌ আইতাই দি পঠিওৱা, তাতে জীয়াই থৈছোঁ, ডাঙৰ হৈছে। এই যে গছজোপা দেখিছে, এইজোপা আকৌ আগতে আমাৰ ককাই বিচাই ডাকিলে লগাইছিল। মোৰ জানো কাৰ্টুনটোত কেনেকৈ হ'ল গছজোপা মই একো গমকে নাপাওঁ। এইফালে কল লাগিছে, কলজোপা আকৌ বৰ্তা মানে আমাৰ ভাড়াঘৰৰ মালিক। এইফালে পানী বাকি ল'লোঁ আৰু পানী খাই চিধাই চাহ বাকিলোঁগৈ। চাহৰ লগত আকৌ মই তেজপাত আৰু এইফালে আদাও দি দিছিলোঁ। তাৰমানে আমাৰ গাটো অলপ বেয়া, কাহি আছোঁ অলপ সেয়েহে আদা দি পেলাই চাহ খালোঁ আজি। আৰু এনেদৰে খাই ভালো লাগে। আৰু এইফালে চাহপাত দিছোঁ। চাহপাত মানে অলপহে দি খাওঁ, মই আকৌ বিশেষ কাঢ়া চাহ খাব নোৱাৰোঁ। কাঢ়া চাহ খালেই কিবা তিতা তিতা লাগে আৰু ভাল নালাগে। সেইকাৰণে একদম পাতলাকৈ চাহ খাই খুব ভাল লাগে আৰু সেইকাৰণে পাতলাকৈ বাকি ল'লোঁ। মই পিছে চেনিও নাখাওঁ ৰাতিপুৱাৰ চাহকাপত। চাহত চেনি আচলতে খুব কমেই খাব লাগে আৰু মই নাখাওঁ, মই ভালো নালাগে খাই ইমান। আমাৰ পিছে এখেতে আকৌ চেনি দি খাই ভাল পায়, সেইকাৰণে তেওঁৰ বাবে আকৌ বেলেগকৈ বাকিব লগা হয় সদায়। আৰু তেওঁৰ বাবে মোৰ বাবে বাকি লওঁ আৰু তেওঁৰ বাবে পিছত মই আকৌ চেনি দি ডাঠকৈ অকণমান বাকি দিওঁ। আৰু এয়া হৈ গ'ল মোৰ চাহটো ইয়াৰ। ৰাতিপুৱাই আকৌ ৰুটি খাম বুলি যোৱা নিশাই তিয়াই থৈছিলোঁ বুট দালি আৰু লগতে ৰহৰ দাইল কেইটামানো দি দিছিলোঁ। এইফালে আলু দিলোঁ, সৰু সৰুকৈ এটা কাটি দিলোঁ আৰু এইফালে পানী দি দিছোঁ। বুট দালি আগদিনাই তিয়াই থ'লে মানে পিছদিনা অকণমান সহজ হয় আৰু সেইবাবে আগদিনাই তিয়াই থওঁ মই প্ৰায়ে। আৰু ৰহৰ দাইলখিনি দিছোঁ, তাৰমানে অকণমান ডাঠ হ'লে খাই ভাল লাগে। আৰু এইফালে নিমখ আৰু হালধি, মই আকৌ নিমখ হালধি লগতে দি দিওঁ। বিলাহী, পিঁয়াজ আৰু আদা নহৰু গোটেইখিনি লগত লৈ ল'লোঁ। এইফালে তেলতে তেজপাত আৰু ৰঙা জলকীয়া দুটা দি দিলোঁ। তাৰপিছতে পিঁয়াজখিনি দি অকণমান দেৰি লৰাই লৈ আদা নহৰুখিনি দি দিলোঁ। অকণমান ৰঙচুৱা হোৱালৈকে ভাজি পেলাই বিলাহীখিনি দি দিলোঁ। এইবাৰ ভালদৰে লৰাই লৈ ঢাকোনখন দি দিলোঁ। অকণমান সিজাৰ নিচিনা হোৱাৰ পাছতে এইফালে ধনিয়া দিছোঁ, এইফালে অকণমান ৰেড চিলি আৰু এইফালে অকণমান জিৰা গুড়ি। এইবাৰ বুট দাইলখিনি দি বাছ হৈ গ'ল আজি মোৰ ৰুটিৰ লগত খাবলৈ দাইল তৈয়াৰ। আৰু এনেদৰে খাই কোনে কোনে ভাল পায় জনাব দেই, মোৰ বিৰাট ভাল লাগে। এইফালে সদায় মই আকৌ ৰুটি বনাওঁতে মিঠাতেলেই ব্যৱহাৰ কৰোঁ, তাৰমানে ৰিফাইনটো একদম খাবলৈ বাদেই দি দিলোঁ, স্বাস্থ্যসন্মতও নহয়। আৰু এনেকৈ দুখনমান লুচি বনাই ল'লোঁ আৰু এনেকৈ কেতিয়াবাহে খোৱা হয়, ৰুটি প্ৰায়ে খাওঁ কিন্তু লুচিটো কিন্তু কমকৈ খাওঁ। আৰু এয়া বনাই হৈ গ'ল, প্ৰায় হ'লেই আৰু মানে বেছি নহয়, আমি দুটা মানুহৰ বাবে 10খনমান বা কেতিয়াবা 8খনমান বনাওঁ। আৰু এয়া বুট দালি আৰু মোৰ ভাগত পৰিলেগৈ আকৌ এনেকুৱা, মানে মই যেতিয়ালৈ খাওঁগৈ তেতিয়ালৈকে পুৰিখিনি সেমেকিয়ে যোৱা নিচিনা হয়। আৰু এইফালে আমৰ আচাৰ লৈছোঁ আৰু জলকীয়া দুটা। এয়া হৈ গ'ল আৰু ব্ৰেকফাষ্ট হৈ গ'ল। আৰু এইফালে ওলালোঁ আমি লখৰা বজাৰলৈ বুলি। পূজাৰ বতৰ, বজাৰত কি পাওঁ নাজানো, বাছ আহিছোঁ আৰু দুইটা। মানে বজাৰখন কেতিয়াবা চাই নগ'লে কিবা মনটো আজিকালি ভাল নলগা নিচিনাই বুলিয়ে ক'ব পাৰি। আৰু মানে প্ৰায় আহি থকা হয় যে ভাল লাগে কেতিয়াবা মানে বজাৰখনলৈ ভুমুকি এটা মাৰিলে। আৰু এয়া গৈ আছোঁ বজাৰৰ ভিতৰলৈ। বজাৰখন যথেষ্ট ডাঙৰ কিন্তু আজি দেখিছোঁ মানুহবোৰ বহুত কম, পূজাৰ বাবেই চাগে, যিহেতু আজি পূজাৰ অষ্টমী, গতিকেলৈ বহুত কমকৈ বেপাৰী আহিছে। আৰু এফালে আমি ল'লোঁ সৰিয়হ, বগা সৰিয়হ আৰু ক'লা সৰিয়হ এপোৱামান লৈ লৈছোঁ, তাৰমানে লাগে প্ৰায় প্ৰয়োজন হৈ থাকে, সেয়েহে সৰিয়হ লৈ ল'লোঁ। আৰু এইফালে দেখিছে, এইফালে মাছ আৰু মাংসৰ বেপাৰখন। আৰু এইফালে সকলোবোৰ এইবোৰ চবফালে অকল পাচলি আৰু এইফালে মিঠাইও দেখিছোঁ। আৰু এয়া হৈছে কাপোৰৰ দোকান, এইবোৰ কাপোৰ আৰু এইফালে প্লাষ্টিকৰ আইটেম। আৰু এইফালে এইবোৰ শাক, ভোট জলকীয়া আৰু এইবোৰ পাচলি, যিহে দাম আৰু মানে বস্তু কিনিবলৈ ভয় লগা হ'ল। দুটামান চব্জি লৈ এইফালে আহিলোঁ আমাৰ বাইজনীৰ ওচৰলৈ। আৰু এই বাইৰ পৰা আমি প্ৰায়ে বস্তু কিনোঁ আৰু পাচলি লৈ পেলাই আমি আহিলোঁ এবাৰ ঘৰ অভিমুখে। আৰু ঘৰলৈ আহি দুপৰীয়া জিৰাই হতাই অলপ কিবাকিবি এটা খাই লৈ এয়া সন্ধিয়া প্ৰায় 7মান বজাত ওলাইছোঁ পূজালৈ বুলি।
আৰু ইমান ধূলি পূজালৈ গৈ কি হ'ল চাওকচোন আমিও যাব লাগিছিল মানে ওপৰেদি মানে আমাৰ গাড়ীখন থ'বলৈ কোনো পাৰ্কিং প্লেচে নাপালোঁ ফলত কি হ'ল সেইফালে গৈ বেলতলা তিনিআলিদি গৈ এফালে একদম খানাপাৰা হৈ উভতি আহি আৰু আকৌ এইডোখৰত বিজেপি ভৱনৰ ওচৰত পাৰ্কিং অকণমান পালোঁ তাৰ পাছত আমি গ'লোঁ বেলতলা লক্ষী মন্দিৰৰ পূজা চাবলৈ ইমান ভিৰ কি ক'ম আৰু মানে হুলস্থুল আৰু ল'ৰাবোৰে যে ইমান পেঁপা বজাইছে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং বস্তু এটা দেখিলোঁ কি জানেনে পূজাৰ মানে বিগ বাজাৰ বা এনেকুৱা বাজাৰবিলাকৰ ফ্ৰণ্টতে এটা চিলড্ৰেনৰ কাৰণে মানে এনেকুৱা প্লেচ ৰাখা হৈছে আৰু এইফালে চাওকচোন কিহে গান গাই আছে জকা দুটাই গান গাই আছে ভালো লাগিছিল বাৰু চাই আৰু খুব এণ্টাৰটেইনমেণ্ট হৈছিল নহয়নে ইফালে তাহাঁতৰ গান চাই ইফালে শিৱ বাবাক দেখিলোঁ অকণমান সেৱা জনালোঁ সেৱা জনাই দূৰৰ পৰাই মানে মানুহৰ যি ভিৰ ওচৰলৈ গৈ একো বস্তু চাবলৈ মানে আপুনি ভাবিবই নোৱাৰে মানে পূৰা ভিৰ আৰু ভিৰ এইফালে আমি দুয়োটা ওপৰত উঠি ল'লোঁ আৰু ওপৰত উঠি মানুহবোৰকে চালোঁ অলপ দেৰি ইমান মানুহ হৈছে ক'ৰ পৰা আহিছে বাৰু ইমান মানুহবোৰ আচৰিত নহয়নে এইফালে মাৰ আচলতে দৰ্শন কৰিবলৈ বেছি দেৰি নিদিলে আৰু আমি মাৰ ওচৰত এইবাৰ দৰ্শন কৰাও নাই যিহেতু আমাৰ দেউতাৰ ছমহীয়া যোৱা নাই আৰু এইফালে কিনি ল'লোঁ এটা জিলিক জালাক কৰা বেলুন প্ৰত্যেকবাৰে পূজাত কিবা বেলুন এটা কিনিলে ভাল লাগে নহয়নে আৰু এইফালে তাৰ পৰা আহি আমি আহিলোঁ ঘোঁৰামৰাৰ পূজা মণ্ডপলৈ সময় তেতিয়া প্ৰায় 11মান বাজিয়ে গৈছিল আৰু সেয়ে মই ভিডিঅ'বোৰ আগলৈ আৰু কণ্টিনিউ নকৰিলোঁ গতিকে এয়াই আছিল আমাৰ পূজাৰ অষ্টমী সকলোকে দেখুৱালোঁ কেনে লাগিল চাই সকলোৱে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ মোৰ চেনেলটো নাপাহৰিব আৰু শেষত আয়তীসকলৰ অকণমান নাম শুনি আজিলৈ মই আহিছোঁ বাই বাই